खुलुमबाय बयखौबो नोंथांमोना थाम्बनेलाव नायनानै मिन्थिखाबाय जानांगौ আজি বিপদ হল পিছত আৰু মিটিং চিটিং কৰিব নোৱাৰিম যেন লাগিছে একদম বুকুত ধৰি গৈছেগে এইটো খাওঁতে মোৰ একদম বুকু চৰচৰাই গৈছেগে সাইড এফেক্ট হ'ব এইটো বেছি খালে সাইড এফেক্ট বুলি ক'বলৈ আলফা স্বাধীনক নিশেষ কৰাৰ পণ ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰ ভয়ংকৰ হ'ব বুলি সকিয়নি আলফা স্বাধীনৰ আক্ৰমণ নকৰা বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ স্বীকাৰোক্তি ভাৰতীয় সেনাৰ ড্ৰোন আক্ৰমণত নিহত 3 আলফা নেতা নিহত নয়ন অসম প্ৰদীপ অসম আৰু গণেশ অসমকে ধৰি অন্য বহু কেডাৰ প্ৰেছ বিজ্ঞপ্তিত স্বীকাৰ কৰিলে আলফা স্বাধীনে दिनै इउपि फिल्डआ मोननै मोनथाम बर'नि संगठनखौ लाफाबाबो साक्सेस जायाखै बिग जिर' जानो थागासिनो गहपुराव बिथांमोना খবৰ অনুসৰি 13 জুলাই তাৰিখে পুৱাই আলফা স্বাধীনৰ শিবিৰলৈ ভাৰতীয় সেনাই 100ৰো অধিক ড্ৰোন নিক্ষেপ কৰে এক সূত্ৰৰ পৰা জানিব পৰা মতে সেই আক্ৰমণৰ ফলত কেইবাজনো আলফা স্বাধীনৰ কেডাৰৰ মৃত্যু হৈছে আলফা স্বাধীনৰ সামৰিক শাখাৰ জ্যেষ্ঠ অধিনায়ক তথা লেফটেনেণ্ট জেনেৰেল নয়ন অসমো এই আক্ৰমণত নিহত হোৱা বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে নয়ন অসমৰ ঘৰ পাঠশালাত উল্লেখযোগ্য যে 1989 চনত সংগঠনটোত যোগদান কৰিছিল নয়ন অসমে ইফালে আলফাই শেহতীয়াকৈ প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছে ঔপনিৱেশিক দখলদাৰী বাহিনীৰ দ্বাৰা সংঘটিত হোৱা ড্ৰোন আক্ৰমণৰ ফলশ্ৰুতিত অমৰ মৃতক বৰণ কৰা সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ নিম্ন পৰিষদৰ সন্মানীয় সভাপতি লেফটেনেণ্ট জেনেৰেল নয়ন অসম মহাশয়ৰ অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ মাজতে দখলদাৰী বাহিনীয়ে মানৱীয়তাৰ সকলো সীমা অতিক্ৰম কৰি এইবাৰ মিছাইল নিক্ষেপ কৰে ভেৰুনীয়া বাহিনীৰ এই নিষ্ঠুৰ অমানৱীয় আক্ৰমণত ব্ৰিগেডিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসম মহাশয়দ্বয়ে অমৰ মৃতক বৰণ কৰাৰ উপৰিও আন কেইবাগৰাকী বিষয়া সদস্যৰ লগতে সাধাৰণ নাগৰিক আহত হৈছে বৰ্তমানেও নিৰ্দিষ্ট অঞ্চলসমূহত দখলদাৰী বাহিনীৰ যুদ্ধ বিমানৰ দ্বাৰা আক্ৰমণ অব্যাহত ৰাখিছে মই আছো আজি এখন গাঁৱত শিৱসাগৰ কি কয় লখিমপুৰৰ কি গাঁও এঙাৰখোৱা উলুবাৰী গাঁৱত এঙাৰখোৱা উলুবাৰী গুণগুণ চেতিয়াৰ গাঁৱত দুলুমণি চেতিয়াৰ গাঁৱত একেই বাই ভনীহঁত দুজনী আৰু আমাৰ জিতেন তামুলী জিতেন চেতিয়া ককাইদেউৰ ঘৰত আজি আমি এতিয়া ভাত খাবলৈ লৈছো কাঁহৰ কাঁহীত ভাত খাম হাঁহ মাংস আৰু কোমোৰাৰ কেনেকুৱা ৰান্ধিছে দেখা যাব অসমীয়া ভালকে খাদ্য ৰান্ধিব পাৰিছে না আজি পৰীক্ষা লোৱা হ'ব লগত এটো মুগাৰ লেটা এটো মুগাৰ লেটা আমাৰ আহোম মানুহৰ আৰু জনজাতি মানুহৰ আটাইতকৈ প্ৰিয় বস্তু মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় বস্তু কি বুলি ক'লে মই এৰি মুগা এৰি আৰু মুগাৰ লেটাটোকে এৰি লেটা বা মুগাৰ লেটাটোকে মই আটাইতকৈ প্ৰিয় বুলি কওঁ এটো কি হয় কাজি নেমুৰ আচাৰ আৰু ইয়াতে আমাক আগবঢ়াইছে লুকলাও মানে হ'ল আমাৰ সাজ আমাৰ হাজৰ ৰহিটো এখন খাই দিলে কি জেমেলা হৈ যাব নেকি সাইড এফেক্ট নহয়তো সাইড এফেক্ট হৈ যাব আজি আহোমৰ পাল্লাত পৰিছে নাখাওঁ দেই মই জীৱনত কেতিয়াও নাখাওঁ ময়ো আজিলৈকে খোৱা নাই এইটোৱে আমাৰ নিয়ম আহোমৰ নিয়মটো আকৌ এবাৰ দেখুৱাই দিছো আমি খোৱাৰ আগত আহোমসকলে এইটো লগাই লওঁ এতিয়া আমি খাম এনেকৈ দুখন হাতে ধৰি লৈ খাবৰ সময়ত ধৰি লৈ এনেকে খাই এয়া চব ৰহিটো দেখিছেনে কালাৰটো আপোনালোকে চাই লওক একদম হাজৰ কালাৰটো চাওক একদম হালধীয়া কালাৰ এতিয়া লগত চেনটো কিন্তু লগত আমাৰ মুগাৰ লেটা গুণটো গুণ মই সাধাৰণতে নাখাওঁ দেই মই এনে কিন্তু সাধাৰণতে সঁচাকে সাজ মই নাখাওঁ কিন্তু মানে এটা ঔষধ হিচাপত যে অসমীয়া মানুহৰ জীৱন যাত্ৰা কেনেকে চলে আজি আমি পথাৰলৈ গলো পথাৰৰ পৰা আহি নেমু টেঙাৰে গা ধুলো গা ধোৱাৰ পাছত আমি ইহঁতৰ গোটেই হেৰিটো চালো কি কয় পৰিৱেশটো চালো বাৰীখন চালো তাৰ পিছত গৈ আমি আমাৰ কি কয় কেনেকে মুগা সূতা কাটে সেইটো চালো
তাৰপাছত তাঁতশাললৈ গ'লো আৰু এতিয়া আমি খাবলৈ বহিছো হাঁহৰ মাংস কোমোৰা হাঁহৰ মাংস কোমোৰা আয়ো কোমোৰা বুলি ক'লে ৰ'বই নোৱাৰো কোমোৰা আৰু লগত এয়া মুগাৰ লেটা লগত এইটো নেমু টেঙাৰ আচাৰ আৰু এইটো চালাড এতিয়া মই সাজ খাবলৈ লৈছো আহোম নিয়ম অনুসৰি এনেকে ধৰি আমি খাম এতিয়া এইটোতো বিৰাট চাৰ হয় আজি বিপদ হ'ল পিছত আৰু মিটিং চিটিং কৰিব নোৱাৰিম যেন লাগিছে একদম বুকুত ধৰি গৈছেগে মুগা লেটা ফেন চেন বন্ধ কৰ মুগা লেটা এইখন ফেন বন্ধ কৰি মুগা লেটা বেছি মাতিছে মুগা লেটাৰ সৈতে এয়া সাজ পানী ৱা এইটো খাওঁতে মোৰ একদম বুকু চৰচৰাই গৈছেগে চাইড এফেক্ট হ'ব এইটো বেছি খালে চাইড এফেক্ট বুলি ক'বলৈ বন্ধৰ চাইড এফেক্টৰ কথা ক'বলৈ আহিছে কণিক ডিচেণ্টি ভাল হয় তেতিয়াহ'লে চাইড এফেক্ট নহয় হেৰিটো আকৌ এয়া মই লেটা খাই আছো লেটা মই লেটা খাই আছো অসমীয়া জাতিৰ জনজাতিৰ আহোমসকলৰ এটা প্ৰিয় খাদ্য মুগা লেটা আমাৰ এটা প্ৰিয় খাদ্য আমাৰ কি কয় আমৰলি ঠোপ হা এয়া এতিয়া মই মুগা লেটাৰে সৈতে লুক লাও বা সাজ পানী খাই আছো সাজৰ ৰহি একদম ৰহিটো বেছি ছাৰ মই আৰু ইয়াৰ পিছত চাগে মিটিং কৰিব নোৱাৰিম মোক গালি দিলেও উপায় নাই আজি জীৱনত প্ৰথমবাৰৰ কাৰণে এনেকৈ খাইছো গুণগুণৰ ঘৰত জিতেন ককাইদেউৰ ঘৰত খাই লৈ আজি যদি পগলা হওঁ খাই লৈ যদি আজি নিচা ধৰে গাড়ীত উঠিম আৰু পলাম ধৰিলে নহবই খেতি কৰি আহি খাই আছো ইমান কোৰ মাৰি আহিছে মাটি ৰুই আহিছে নিদিব দেই মই যাম নিদিব মই যাম আকৌ ইমান খালা